Hello everyone and welcome to my YouTube channel Supriya Morang official. মই আপোনালোকক আৰম্ভণিতে কৈছো মই আজি ব্লগটো আসামিছত বনাম আপোনালোকে বেয়া নাপাব মানে আমাৰ যি মিসিং মোৰ ফ্ৰেন্ড আৰু স্যাৰ দাদা বাইদেউ আপোনালোকক মই সকলোকে কৈছো মই আজি ব্লগটো আসামিছত বনাম আৰু আপোনালোকে বেয়া নাপাব মই আজি বিশেষ এটা কামত গৈছো মানে মোৰ আজি আসামিজ অফিচিয়েল ভিডিও এটা আছে অফিচিয়েল ভিডিওত মই মানে পুৰা এক্সাইটেড হৈ আছো চুমকি বাক দেখি পাম আৰু মই কেতিয়াও দেখা নাই মই ফাৰ্স্ট টাইম দেখিম আৰু এই কাৰণে অকমান এক্সাইটেড হৈ আছো নাৰ্ভাস হৈ আছো আৰু মোৰ লগত যাব মা আৰু দাদা দুজন আৰু কোৰিওগ্ৰাফাৰ হৈছে আমাৰ কমল স্যাৰ যোনজন মানে মোক শিকায় আৰু এজন আছে পংকজ স্যাৰ আৰু আপোনালোকে চাই থাকিব মই ব্লগ কেনেকৈ বনাম Okay guys, bye bye. মই এতিয়া দাদাৰ লগত গৈ আছো বাইকত আপোনালোকে চাই থাকিব মই কেনেকৈ ব্লগ বনাম আৰু মই বিশেষ তেনেকৈ নাজানো আৰু ব্লগ বনাব এতিয়া ফাৰ্স্ট টাইম শিকিছোঁ আৰু মই বেছি মানে দেখাব পাৰিম নে নোৱাৰিম মই এইটো নাজানো আৰু তথাপিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব মই কি কৰিম এইকেইটা দেখাম Okay guys. আমি ইয়াত ড্ৰেছ চেঞ্জ কৰি এতিয়া লোকেশ্যনলৈ গৈছোঁ এইটো গৈ আছে ছাৰ আমাৰ পংকজ ছাৰ মোক যোনজনে মানে শিকায় আৰু এজন আছে কমল ছাৰ পিছত দেখাম বাৰু এতিয়া আমি লোকেশ্যনলৈ গৈ আছোঁ আমাৰ চব বেকগ্ৰাউণ্ডত নচা ছোৱালী দুজনী আৰু এইফালে আমি লোকেশ্যন পামেই আৰু আপোনালোকে চাই থাকিব মই কেনেকৈ বনাম আৰু লোকেশ্যনত মই চুমকি বা আৰু নীলদা আৰু ধেৰ আছে এনেকৈ চাবলৈ ধেৰ মানুহ গৈ আছে এইফালে জিংকি বাক চাবলৈ এইটো মনজ্যোতি দাদা সিও ব্লগ বনাই আছিলে আৰু মই এতিয়া জিংকি বাক ওচৰলৈ যাওঁ আৰু মানুহ ভালে লাগিছে নিজৰ জেগায় বেলেগ একো নাই আপুনি আগতে আহিছে নেকি মই ইয়াতে গোলাঘাটৰ ছোৱালী ইয়াত দেৰগাঁও একবাৰ ওচৰৰ জেগা মানে নতুনকৈ খুলিছোঁ শুভেচ্ছা থাকিল তোমালৈ থেংক ইউ ছ মাছ ধুনীয়াকৈ চলাই যোৱা আৰু সকলোৱে তাইক অকণমান ছাপোৰ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তেওঁ দিয়া ভিডিঅ'বোৰ চাই থাকিব নতুনকৈ আৰম্ভ কৰিছে তোমালৈ বহুত শুভেচ্ছা থাকিলে থেংক ইউ ছ মাছ ৱেলকাম এতিয়া আকৌ আমি গৈছোঁ বেলেগ লোকেশ্যন তাত কিবা চুমকি বাই বহি আছে গাড়ীৰ ভিতৰত সেইকাৰণে মানুহকেইটাই গাড়ীৰ ভিতৰৰ পৰা বাহিৰৰ পৰা মানে চাই আছে চুমকি বাক আৰু আমি গৈ আছোঁ বেলেগ লোকেশ্যন আপোনালোকে চাই থাকিব আপুনি ইয়ালৈ আহি কেনেকুৱা ভাল লাগিছে বহুত ভাল লাগিছে নতুন জেগা নতুন আৰু পৰিৱেশটো খুব ধুনীয়া নতুন কাম কৰিবলৈ আহিছোঁ সকলোৱে আশীৰ্বাদ কৰিব আশা কৰিছোঁ আৰু আমাৰ কামটো আঁকোৱালি ল'ব বুলি আঁকোৱালি ল'বলৈ আপোনালোক অনুৰোধ জনাইছোঁ ধন্যবাদ থেংক ইউ ছ মাছ আৰু মোৰ ইউটিউবৰ বিষয়ে অকণমান ক'লে ইউটিউব চেনেল ইউটিউব চেনেল তাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু লাইক মৰম দিব থেংক ইউ ছ মাছ হেল্ল' গাইজ আপোনালোকে বেয়া নাপাব মই ৰাতিৰ ব্লগটো দেখাব নোৱাৰিলোঁ আমাৰ শ্বুটিং কৰোঁতে বহুত দেৰি হ'ল মানে 5:40 মানত আমি আহিছোঁ নেকি
য'ত আমি ড্ৰেছ চেঞ্জ কৰিছোঁগৈ তাত। আৰু ভাত আৰু মেগী দিছিলে, মই ভাত নোখোৱাকৈ ডাইৰেক্ট ঘৰলৈ আহিলোঁগৈ শ্বুটিং শেষ কৰি। আৰু আপোনালোকে বেয়া নাপাব যে মই ৰাতিৰ ব্লগটো দিব নোৱাৰিলোঁ। আৰু ময়ো মানে অকণমান বৰিং লাগিলে, মানে ৰাতিপুৱাৰ পৰা একো নাখালোঁ যে, সেইকাৰণে অকণমান ডেমেজ হৈছিলোঁ। আৰু ঘৰলৈ আহিছোঁ 6টা বজাত, সেইকাৰণে আপোনালোকক ৰাতি হ'ল ব্লগটো দেখাবলৈ মানে বেয়া লাগিলে, ৰাতিও হ'ল বুলি। সেইকাৰণে আপোনালোকে বেয়া নাপাব। আপোনালোকক মই চবকে চৰি কৈছোঁ, সকলোকে মানে চৰি কৈছোঁ। আৰু আপোনালোকে মোৰ ব্লগটো চাই কেনেকুৱা লাগিলে এইটো কৈ দিবগৈ। মই বিশেষ এনেকৈ ব্লগ বনাব নাজানো, তথাপিও মানে চেষ্টা কৰি চাইছোঁ। আৰু আপোনালোকে চাই দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। বাই বাই গাইজ।